সোমবাৰে সন্ধিয়া 7 বজাত মানকাছাৰৰ কালাপানীত মুমিনুল আৱাল আৰু বিজেপি বিধায়ক ডক্টৰ নোমাল মমিনৰ প্ৰতিকৃতি দাহ কৰে আছু আৰু কালাপানীৰ স্থানীয় ৰাইজে। যোৱা শনিবাৰে মানকাছাৰত মুমিনুল আৱাল আৰু বিজেপি বিধায়ক নোমাল মমিনে মানকাছাৰত বিতৰ্কিত মন্তব্য কৰাৰ বাবে প্ৰতিকৃতি দাহ কৰে। মানকাছাৰৰ ভাটিয়া মানুহে গাৰো আৰু হাজং সম্প্ৰদায়ৰ লোকক বলপূৰ্বকভাৱে উচ্ছেদ কৰিছে বুলি মন্তব্য কৰিছে মুমিনুল আৱাল আৰু নোমাল মমিনে। মানকাছাৰৰ বিধায়ক আৰু ধুবুৰীৰ সাংসদ বাংলাদেশী বুলি অভিহিত কৰিছিল বিজেপিৰ নেতা দুজনে। 2021 চনত কোনো ভাটিয়া মানুহক কোনো কাৰণতেই অসম বিধানসভাত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলিও বিতৰ্কিত মন্তব্য কৰিছিল নেতা দুজনে। মুমিনুল আৱাল মুৰ্দাবাদ, নোমাল মমিন মুৰ্দাবাদ, অসম চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে কালাপানী বজাৰ। মমিনুল আৱাল আৰু নোমাল মমিনক কি ক'লে দক্ষিণ শালমাৰা মানকাছাৰ ছাত্ৰ সন্থাৰ সভাপতিয়ে, চাওক আমাৰ এই প্ৰতিবেদন। হাট শিঙিমাৰীৰ পৰা খায়ৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট, এনি টাইমছ। ডক্টৰ নোমাল মমিনৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ। আমাৰ জিলাখনত আহি যোৱা শনিবাৰে এওঁলোক যি আমাৰ ভাতৃত্ববোধৰ মাজত এওঁলোক যি সংঘাতৰ সৃষ্টি কৰিব ধৰিছে, এই সংঘাত এওঁলোকৰ যি বক্তব্য ৰাখিছে এইটো অতিকৈ গৰিহণাযোগ্য, অতিকৈ ঘৃণনীয়াৰ পাত্ৰ। এওঁলোক অনাগত দিনত আমাৰ শান্তিপ্ৰিয় জেগা, আমাৰ সাউথ শালমাৰা জিলাখন ইমান শান্তিপ্ৰিয় জেগা, যুগ যুগ ধৰি আমি সব মানুহে একত্ৰিতভাৱে ভাতৃত্ববোধ লৈ আছোঁ আৰু এওঁলোক চেষ্টা কৰিছে এই ভাতৃত্ববোধ কেনেদৰে ভাঙা যায়। এওঁলোক ভোটৰ কাৰণে এতিয়া আমাৰ মাজত ডিভাইড আৰম্ভ কৰিছে। এতিয়া উজানি ভাটিয়া, দেখি ভাটিয়াই ডিভাইড আৰম্ভ কৰিছে। ইয়াতে কোনো উজানি, দেখি আৰু বিদেশী নাই। তেওঁলোকে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে মানকাছাৰ সমষ্টিৰ যিবিলাক ভাটিয়া মানুহ আছে তেওঁবিলাক গাৰো, হাজং, কোচ এইবিলাকক মানে বেদখলভাৱে উচ্ছেদ কৰিছে। এই বিষয়ে কি ক'ব বিচাৰে? এইটো সম্পূৰ্ণ মিছা কথাই, এওঁলোকৰ এটা ষড়যন্ত্ৰ। আমি আজি ইনভেষ্টিগেশ্যন কৰিছোঁ। আমি ছাত্ৰ সন্থাৰ পৰা, আছুৰ পৰা এটা প্ৰতিনিধি দল এটা গৈছিলোঁ আমি হৰিণমাৰাত। তাতে গৈ দেখিলোঁ এওঁলোক কৈ আছে যে ভাটিয়া মানুহ গৈ বাংলাদেশৰ পৰা আহি ভাটিয়া মানুহ গৈ গাৰো মানুহক, হাজং মানুহক মাৰি পিটি খেদাই তাৰ পৰা জমিন দখল কৰি লৈছে। কিন্তু আমি প্ৰকৃতিতে আমি তাত গৈ দেখিছোঁ বাস্তৱত তাতে এজনো ভাটিয়া মানুহ নাই, তাত অকল আমাৰ উজানি মানুহ আছে। সিহঁতে বহুদিনৰ পৰা বসবাস কৰি আছে আৰু ইচ্ছাকৃতভাৱে গাৰো মানুহে, হাজং মানুহে ইচ্ছাকৃতভাৱে সিহঁতৰ ওচৰত মাটিখিনি বিক্ৰী কৰি থৈ গৈছে। আন এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে মানকাছাৰ সমষ্টিৰ যিগৰাকী বিধায়ক আছে আৰু ধুবুৰীৰ সাংসদগৰাকী বাংলাদেশী, এই বিষয়ে কি ক'ব? যদি এজন বিধায়ক বাংলাদেশী হ'ব পাৰে নেকি? মমিনুল আৱালৰ কমন চেন্সো নাই। এজন যিহঁতে আইন বনায় এওঁলোকে বাংলাদেশী হৈ আইন বনাব নেকি? সিহঁতে বাংলাদেশী হৈ ভোট পাই যদি বিধানসভাত গৈছে, সিহঁতে কি কৰিছিল ইমান দিন কিয় তাক তাৰ পৰা তদন্ত কৰি তাক উলিয়াই দিয়া হোৱা নাই? আজমল শ্বেখ যদি বাংলাদেশী হয়, আজমল শ্বেখ এই পাৰ্লিয়ামেণ্টত কেনেকৈ বহিব পাৰিছে? গতিকে এইটো জ্ঞানহীন কথা, সম্পূৰ্ণ এটা জ্ঞানহীন কথা। এওঁৰ কমন চেন্স বলতে একো নাই। এওঁ অকল ভোট বেংকৰ কাৰণে এতিয়া পাগল হৈ গৈছে। এতিয়া পাগলৰ দৰে বকিব ধৰিছে। কাক কি কৈ আছে এওঁ নিজেও নাজানে। আমাৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ বহুত ষড়যন্ত্ৰ ৰচি আছে, বহুত চেষ্টা চলাই আছে। গতিকে আমাৰ মানুহ ইমান বোকা নহয়। আমাৰ সাউথ শালমাৰা জিলাৰ মানুহখিনি বহুত শান্তিপ্ৰিয় মানুহ। আন এটা গুৰুত্বপূৰ্ণ কথা কৈছে তেওঁ যে 2021 চনত যিটো সাধাৰণ সভা নিৰ্বাচন হ'ব অনুষ্ঠিত হ'ব অসমত, এজনো ভাটিয়া মূলৰ মানুহ এছেম্বলিত সোমাবলৈ নিদিব। এই বিষয়ে কি ক'ব? হুইজ মমিনুল আৱাল, হুইজ ডক্টৰ নোমাল মমিন, এওঁলোক কোন হয় বিধানসভাত সোমাবলৈ দিয়া নিদিয়া? এওঁ অসমখন তাক ঠিকা দিয়া হৈছিল। বিধানসভাত কোন যাব জনতাই তাই কৰিব, জনতাই নিৰ্ধাৰণ কৰিব। অসমৰ জনতা ইমান বুৰ্বক নহয়, সিহঁতে যি ক'ব তাৰ কথাত নাচিব।
জনতাই নিৰ্ধাৰণ কৰি বিধানসভাত কাক পঠাব লাগে তাকে পঠাব। মমিনুল আউলৰ কথাত নহয়, মমিনুল আউল অকলে ভোট দি তাক পঠাই দিয়ক বিধানসভাত। তাৰ ইচ্ছামতে দেখি মানুহ হওক, গৰিয়া হওক, তাৰ ইচ্ছামতে এজন মানুহ পঠাই দিয়ক। ইয়াতে জনতাই ভোট দি জনতাই বিধানসভাত পঠাব, জনতাই ভোট দি জনতাই পাৰ্লিয়ামেণ্টত পঠাব, কাক পঠাব।